Hello everyone, welcome back to my YouTube channel Javis Vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। গাইজ বহুত গালি শুনি আজি আকৌ ৰাতিপুৱা সোনকালে উঠিব লগা হ'ল। কিবা আনিব যাব লগা হ'ল মানে আনিলোঁ বাৰু। তাৰপিছত আপোনালোকক ভাবিলোঁ দৃশ্যটো দেখাই দিওঁ, ধুনীয়া লাগে কিন্তু সোনকালে উঠাৰ পিছত ভাল লাগে। নুঠালৈকে কিবা লাগি থাকে কিন্তু উঠাৰ পিছতে আকৌ মানে ফ্ৰী হৈ যায় আৰু ফ্ৰী লাগি যায়। এই উঠাৰ সময়কণে মেইন আৰু। তাৰপিছত দৃশ্যটো ভাল লাগিল যে সেইকাৰণে ভাবিলোঁ আপোনালোকো দেখাই দিওঁ। আৰু এইফালে পিয়ালিটো কিনাতে আৰু মানে পিয়ালিতে আৰু মোৰ মাতাশ্ৰীয়ে মানে এই এনেকৈ বাচন বৰ্তন যি ভঙা চিঙা টিং চিং পায় তাতে ফুল আনে, ফুল আনি পেলাই লগাই থয়। ভাল লাগে কিন্তু ফুল চুল থাকিলে ভাল লাগে, দেখি ভাল লাগে কিন্তু আকৌ লগাবলৈ অকণ এলাহ লাগে আৰু মানে কি আৰু সময় নাপাওঁৱে তেনেকৈ দোকানতে থকা হয়। তাৰপিছত ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ আৰু। এইটো ৰাস্তা আমাৰ মানে ঘৰৰ পিছফালৰ ৰাস্তা। এইটো ৰাস্তাত ৰাতি বেলি ইমান এইটো ৰাস্তাত অহা যোৱা কৰা নহয় মানে। পৰিৱেশ ধুনীয়া এটা পৰিৱেশ, সুন্দৰ, থাকি ভাল লাগে জেগাখনত। পুৰা কুঁৱলী হৈ আছে আৰু চবচে ডাঙৰ কথা এইটো যে ইয়াত হাতী ঢেৰ ওলায়, বহুত হাতী ওলায়। এতিয়া হাতীৰ ছিজন আহিছে, ধান চান কটা ছিজন আহিছে, তো এতিয়া হাতী ওলাব আৰু হাতীৰ কাৰণে মানে অকণমান ভয় আৰু সেইটো আৰু বেলেগ একো নাই। এয়া দেখাম আপোনালোকক গোটেই এদিন মৰ্ণিং আৰু সোনকালে উঠিম, গোটেই গাঁওখনৰ আপোনালোকক ভিউটো মানে ওপৰৰ পৰা নহয় আৰু হেৰি চেৰি নাই নহয়, এইটো কি বুলি যে কয় ওপৰত যে ঘূৰি থাকে এইটো, সেইবিলাক নাই, ড্ৰোন সেইবিলাক নাইতো। এনেকৈয়ে দেখাম ভিউটো, এনেকৈয়ে চাব আৰু। এইটো ছাগল খাব নেকি কোনোবাই ছাগল? আমাৰ ঘৰত থকা নেমু গছ মানে বহুত ডবল নেমু আছে আৰু নেমু মানে যিমান খায় আৰু নেমু খাই শেষ কৰিব নোৱাৰিব আপোনালোকে। ককাহঁতৰ ঘৰ এখন, ককাহঁতৰ ঘৰ। ককায়ো এনেকৈ ফুল চুল লগাই থৈ দিয়ে, ফুলখিনিকে দেখাব আহিলোঁ। ধুনীয়া ফুল লগাই থৈ দিয়ে। ঠিক আছে গাইজ, এতিয়া ৰেডি হৈ লওঁগৈ, দোকানলৈ যাব লাগে। তাৰপিছত আৰু দোকানত গৈ থাকিম, ৰাতি আকৌ ঘৰলৈ আহিম। আপোনালোকো চাগে বৰ লাগি গৈছে একেটা বস্তুকে চাই যি নহওক চাব নাপায় একেটা বস্তু বাৰু। মই এটা বস্তুকে দেখাব চেষ্টা কৰা নাই, বেলেগ দেখাব চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'বিলাক প্লিজ চাই থাকিব আৰু ভাল লাগিব আৰু মোৰ চাই থাকিলে, অকণ ছাপোৰ্ট পালে। তো ঠিক আছে, মই গা ধুই আহোঁগৈ। দোকান আহি পাই গ'লোঁ। এতিয়া মালিকৰ ঘৰৰ পৰা চাহ পিঠা কিবা কিবি দি দিলে, সোধা নাই কি হৈছে, গমেই পোৱা নাই বাৰুতে। খাই লওঁ ৰখক। মোক যে চাহ দি গৈছিলে এতিয়া গম পালোঁ দিয়ক, মালিকৰ ঘৰৰ পোৱালিটোৰ বোলে হেপী বাৰ্থডে। তো হেপী বাৰ্থডে ভীম। ইয়াৰ নাম আকৌ ভীম নহয় দেই, মই মৰমতে ভীম বুলি মাতোঁ। ইয়াৰ নাম দুৰ্লভ। বাৰ্থডে বুলি ক'লেতো জানেই আৰু আমাৰ গাঁৱলীয়া জেগাত নাম অকণ গাই প্ৰসাদ চসাদ দিয়া হয়েই আৰু সেইটো নিয়মটো। আৰু প্ৰসাদ দিলে, প্ৰসাদটো ধুনীয়াকৈ খাই ল'লোঁ। ইফালে কেক কাটিব বোলে, কেক কাটিব মাতিছে, বলক। বাকলি পিছত কেনেকৈ খাব দেখাই দিয়ে। নিজে খোৱা
খাবলৈ বহুতেই ফ্লিপকাৰ্টৰ ল'ৰাজনে ফোন কৰি দিলে গাইছ এতিয়া আকৌ যাব লাগে কিবা এটা পাৰ্চেল আহিছে বোলে পাৰ্চেলটো আনিবলৈ আহি গ'লোঁ ভাতকেইটা ধুমাধুম খাই এবাৰ গৈ ল'ৰাটোৰ বোলে কিবা কাম আছে বেলেগত আকৌ দিব লাগে তেওঁলোকৰো আমি কথাটো ভাবিব লাগিব দাদা ফোন কৰিছিলে জয়ন্ত দাসৰ পাৰ্চেল এটা আছিল নেকি মই গুচি আহিলোঁ দিয়ক নিবলৈ পাৰ্চেলটো লৈ ল'লোঁ এতিয়া বঢ়িয়াকৈ পাৰ্চেলটো লৈ ঘৰত যাম মানে এতিয়া দোকানতে থাকিব লাগিব ৰাতিলৈ ঘৰত যাম ঘৰত গৈ পাৰ্চেলটো আনবক্সিং কৰিব লাগিব এতিয়া ঘৰ আহি পাই গ'লোঁ এতিয়া অথনি যে লৈছিলোঁ পাৰ্চেলটো এইটো লগত আছে কি চাওক মানে ফ্লিপকাৰ্টত মই বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত অথনি আনিছিলোঁ আপোনালোকে দেখা পাইছে ভাবিলোঁ আপোনালোকৰ লগত একেলগে আনবক্সিং কৰোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকক আনবক্সিং কৰি আছোঁ কি আছে আপোনালোকে গম পাব লগত লৈ আনিলোঁ ব্লেড চাই থাকক আহক আহক এয়া কাটিং কৰি দিলোঁ কি আছে চাই থাকক দেখাই আছোঁ আপোনালোকে দেখিবলৈ পাব তাতেই নাখাব বেলেগকৈ মাৰিছে দেই টেপটো ফ্লিপকাৰ্টে ক'ৰবাত ওলাই কৰি পৰিব পাৰে ওলাই গ'ল মানে এইটো হৈ গৈছে আপোনাৰ এটা ৱায়াৰলেছ মাইক্ৰফোন হয় তো এইটো মানে কি মোৰ ভইচটো ভিডিঅ'বিলাকত মোৰ আপোনালোকে ভইচটো কিবা শুনিব অসুবিধা পাই আছিলে সেইকাৰণে মাইক্ৰফোন এটা অৰ্ডাৰ দি ল'লোঁ আপোনালোকে এতিয়া ভইচটো শুনি ভাল পাব আৰু এইটো ভিডিঅ'টো বেয়াই পাব ইয়াৰ পিছৰ ভিডিঅ'ৰ পৰা আপোনালোকে ভাল পাব শুনি তো সেইকাৰণে আপোনালোকৰ কাৰণে মানে মাইক্ৰফোন এটা অৰ্ডাৰ দিলোঁ তো খুলি চাওঁ কেনেকুৱা মানে ঠিক আহিছে নাই কেতিয়াবা চাবোনো ভৰাই দিয়ে কিবা ঢেৰ কিবা কিবি ভৰাই দিয়ে ন জানি মোবাইলৰ জেগাত ইটাও ভৰাই দিয়ে আমাৰ গাঁৱতে আহিছে এনেকৈ বাৰুতে देखो देखो को जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ এইটো মাইক্ৰফোন এইটো আপোনাৰ সি টাইপ হয় এইটো আপুনি মোবাইলত এইটো মোবাইলত লগাব লাগিব এইটো মোবাইলত লগাই ল'ব লাগিব আৰু এইটো মাইক্ৰফোনটো হয় এইটো আপোনালোকে এনেকৈ চুলাত লগাই ল'ব পাৰিব এনেকৈ ধৰ লগাই ল'ব পাৰিব মই লগাই ল'ম আপোনালোকৰ কাৰণে ভিডিঅ' समझ रहे हो आप समझ रहे हो ভিডিঅ'বিলাক বনাবৰ কাৰণে যেনেকৈ চাউণ্ড কোৱালিটিটো মোবাইলটো মোৰ ইমান ভাল নহয় চাউণ্ড কোৱালিটিটো বেয়া তো সেইকাৰণে এইটো অৰ্ডাৰ দি দিলোঁ এইটোৰ দাম আছিলে আপোনাৰ সঁচা নে মিছা নাজানো আৰু 4,000 কিমান টকা দেখাই আছিলে তাৰপিছত 92% ডিছকাউণ্ট দি পেলাই এইটো 379 দেখাই আছিলে তো পইচাও ইমান নাই সেইকাৰণে কম দামী এটাকে অৰ্ডাৰ দি ল'লোঁ পিছত আকৌ দিম আৰু ভাল এটা অৰ্ডাৰ দিম তাৰপিছত ইয়াত কি আহিছে চাই লওঁ ইয়াৰ এডাল টিকলু মানে সৰু চাৰ্জাৰ এডাল দিছে এইটো চাৰ্জ কৰিব লাগিব এইটো চাওকচোন ইয়াৰ কাটিংটো মানে ইমান ধুনীয়া লাগিছে ডিজাইনটো ভাল লাগিছে এটা ভাল লাগিছে আৰু স্মুথ ভাল লাগিছে যি নহওক বাৰু আপোনালোকে যদি এনেকুৱা কিবা মাইক্ৰফোন কোনোবাই যদি অৰ্ডাৰ দিম বুলি ভাবিছে তেতিয়াহ'লে ফ্লিপকাৰ্টত গৈ পেলাই অৰ্ডাৰ দিব পাৰিব 379ত মই আনিলোঁ বাৰু কিন্তু এতিয়া দামটো বাঢ়ি গৈছে গম নাপাওঁ যি নহওক বাৰু যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই থ'ব মোৰ অন্যান্য ভিডিঅ'বিলাক পাই থাকিব মানে মাইক্ৰফোনৰ লগত যোনটো ভইচ আহিব নেক্সট ভিডিঅ'ত সেইটো আপোনালোকে পাব আৰু তো লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব